क्लाइमैक्स अभी बाकी। गुड मर्निंग फ्रेंड्स, কি খবৰ আপোনালোকৰ? তো আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। তো আজি এটা নতুন ভিডিঅ' ল'বৰ কাৰণে আহি আছোঁ। নতুন জেগাত চাই থাকক। এইয়া আপোনাৰ আহি গুৱাহাটী ক্লাব পালোঁ। চ' এইফালে যাই আছোঁ উলুবাৰী ফালে। তো চাই থাকক, মই দেখাই দেখিম আপোনালোকক কিহৰ কাৰণে যাই আছোঁ, কিয় আহি আছোঁ। চ' আহিলোঁ চাওক, এইটো আপোনাৰ এটা ছাৰপ্ৰাইজ আপোনালোকক। এইখন মই নতুন এটা মানে হেৰি ল'বৰ কাৰণে আহি আছোঁ। চাওক, আমি ভিতৰত সোমালোঁ। তো ফাইনেলি আমি আহি গ'লোঁ ইয়াতে শ্ব'ৰুমত। এক্টিভা চাওঁ এক্টিভাবিলাক এইফালে আছে, আকৌ ভিতৰৰ ফালে আছে। চাই আছোঁ, যাই আছোঁ। আৰু এই ৰোডটো ক'ত পৰে কৈ দিয়ক। অঁ আমাক কোনটো ভাল লাগে সেইখন আৰু ল'ম আৰু যিখন ভাল লাগে সেইখন লৈ যাম। ঘৰত লাগে সেইকাৰণে চাই আছোঁ। বেলেগ বেলেগ গাড়ী আছে, চ' বহুত আছে। স্কুটিবিলাক চাওক কিমান দেখাই আছে হা। তো চালোঁ, ভালে লাগিছে, কিন্তু এনেকুৱা লাগে যে গোটেইবিলাক লৈ যাম ন, কিন্তু কি কৰিব, আমাৰ পইচা পাতি কম। চ' এখন লাগে, দৰকাৰী, সেইকাৰণে মানে ল'ব আহিছোঁ। দেখাই আছে, এইটো চালোঁ। দুটা হেৰিপছৰ গাড়ী আছে আপোনাৰ। চাওক, এখন আপোনাৰ টপ মডেল 6 হয়, এখন আছে আপোনাৰ ৰিম'টৰ, আৰু এখন চাবিখনৰ মানে দামটো অলপ কম। চ' সেইকাৰণে চাবিখনে লৈ আছোঁ। চ' চাওঁ আগৰ আৰু বেলেগ কিবা সেনেকুৱা দেখাই নেকি, চাই আছোঁ। এইখন চালোঁ, হেৰিখন এই আপোনাৰ চাবিখন চালোঁ, এইখনৰ অলপ দামটো কম। তো এইফালে আপোনাৰ এক্টিভা বেলেগ বেলেগ আছে, ডিউ আছে, যি লাগে আপোনাৰ, যাৰ যিটো ভাল লাগে। অলপ প্ৰাইচটো বেছি আছে, কম আছে, সেনেকুৱা আপোনাৰ মডেল লৈ কথা। চ' আহক, সেইফালে আপোনাৰ আমি এতিয়া ভিতৰত যাম। এতিয়া চালোঁ, তো ইয়াতে আহিলোঁ আপোনাৰ। এইবিলাক আপোনাৰ লিখালিখিবিলাক হৈছে, দাদাজনে মোক বুজাই দি আছে, মানে মই ফাইনেন্স কৰিম, তো সেইকাৰণে লিখালিখিবিলাক কৰি আছে। তো এইবিলাক আছে, বহুত মানুহ আহিছে, কাষ্টমাৰ বেলেগ বেলেগ আছে। চ' আমি কথা পাতি আছোঁ মই। তো এতিয়া দাদাই মোক কৈ আছে কোনটো কিমানখিনি দিব লাগে ডাউন পে'মেণ্ট। তো এতিয়া আপোনাৰ দি পেলাই কথাটো পাতি আছোঁ। তো এতিয়া আপোনাৰ লিখালিখিবিলাক হ'ব, তাৰপিছত আপোনাৰ গাড়ীখন বুক হ'ল মোৰ। চ' এতিয়া পে'মেণ্ট কৰিম আৰু লাহে কৰি। তো এতিয়া এইবিলাক দাদাই লিখি আছে। চ' এইফালে মোক মানে কেমেৰামেনে কিবা সুধি আছিলে, মই কথাখিনি ক'লোঁ। চ' কিমান হেৰি, তো এতিয়া কথা পাতি আছোঁ। তো এতিয়া পইচাৰ হেৰিটো মানে ওলাম। এই চাইনবিলাক কৰিব দিছে, মানে বহুত চাইন কৰিব লাগে, কাগজ কি ফাইনেন্সৰ, আপোনাৰ ইঞ্চুৰেঞ্চ, কিবা কিবি। তো এইবিলাক কৰিব লাগে, ভাগৰ লাগি গৈছে, বহুত ভাগৰ লাগে। তো চ' এচি আছে, এচি থাকিলেও আপোনাৰ আমিতো এচিৰ হাৱাটো সদায় নাপাওঁ ন। চ' অলপ ভাল লগা নাই, বহুত দেৰি হ'ল। চ' এইবিলাক লিখিলোঁ, এখন এখনকৈ লিখা আপোনাৰ চাইন কৰি থকাতে ইমানকেইখন কাগজ দিয়ে যে তাত চাইন কৰাতে আপোনাৰ ভাগৰি যাব লাগে, এনেকুৱা আৰু। তো এতিয়া আপোনাৰ চাইনখিনি আৰু দুখনমান কাগজ আছে, এইখিনি চাইন কৰা হ'লে চ' বেলেগ আৰু। এই দুখন আপোনালোকৰ হেৰি মোৰ চাইন কৰা হ'ল। এতিয়া আপোনাৰ পে'মেণ্টটো কৰিম। তো এতিয়া আপোনাৰ এইখিনি আধাখিনি হেৰি, এই দুখন আছে, এই দুখন গ'লে চেকত আপোনাৰ আধা পে'মেণ্ট চেকেদি কৰিলোঁ, আৰু আধাখিনি মই কেছ দিম। কেছখিনি দিছোঁ। কমেণ্টত জনাব আপোনালোকে কিমান কি দিলোঁ, কোনে কিমান চাইন কৰে। আপোনাৰ আহিলে গাড়ী ল'ব আহিলে। চ' লৈ আছোঁ। এতিয়া আপোনাৰ চেকৰটো হ'ল, এতিয়া কেছটো কৰি আছোঁ, কেছ পে'মেণ্ট কৰিম আধামান। তো এইখিনি পইচাখিনি হিচাপ কৰি আছোঁ। এতিয়া আপোনাক কেছটো দিম। এইখিনি কেছ দিলোঁ। ভাগৰ লাগিছে, তাৰমানে ভালো লগা নাই, মানে কি কৰিব ন, আমি এচিটো অলপ বেছি ন, এতিয়া চলে। চাওকচোন কিমানখিনি পইচা গণিব লাগে, হাত চাত বিষাই গ'ল আৰু, মন নাই। চাইন কৰাতে ভাগৰি গৈছোঁ। এতিয়া আকৌ পে'মেণ্ট কৰিব লগা হ'ল। এইটো আপোনাৰ কেছ দি আছোঁ। তো চাওক, এইফালে কেছটো হ'ল, অঁ হিচাপখিনি হৈ গ'ল। তো দাদাজনক দি দিলোঁ কেছখিনি। তো এতিয়া আপোনাৰ চেৰিটি নামি আহিছোঁ, তলত আহিছোঁ। কফি খাবৰ কাৰণে মাতি আছে আমাক, কফি খাম এতিয়া, তলত আহিলোঁ। তো নামি আহিছোঁ। কমেণ্টত জনাব আপোনালোকে। তো তাৰে আগতে এটা বস্তু দেখাই আছোঁ, কফি খোৱাৰ আগতে চাওক। এইটো আপোনাৰ ড্ৰাইভিংটো শিকায় ইয়াতে হা। তো এইটো চালোঁ, তলত আহি পেলাই চালোঁ, ড্ৰাইভিংটো চাব পাৰে। আপোনাৰ গিয়াৰ হেৰি গোটেইখিনি আছে, আপোনাৰ ব্ৰেক আছে, ৰাইট ছাইডত ব্ৰেক আছে, লেফ্ট ছাইডত গিয়াৰৰ হেৰিটো, এইখিনি চালোঁ। তো ভালে লাগিছে। গোটেইখিনি আপুনি শিকাব পাৰে ইয়াতে, আপোনাক শিকাই দিয়ে। যদি কোনোবাই স্কুটি বাইক শিকা নাই বা নাজানে, তো ইয়াতে শিকাই দিব। তো সেইকাৰণে এই বস্তুখিনি ৰাখিছে। তো ইয়াতে আৰু এটা ইণ্টাৰেষ্টিং কথা আছে, চাওক। এই যে কফিটো খাই আছোঁ, কফিৰ আপোনাৰ কাপটো চাবচোন ডাঙৰ, কিন্তু কফি অকণমান থাকে, আৰু ষ্টিলৰ কাপ, তাৰমানে যাতে নাভাঙে, ইমান মানে এটা মানে ডিলাৰ এখনৰ কনজুচ আৰু কি ক'ব। তো কি ক'ব আৰু ন, চাওক অলপমান কফি দিয়ে ন, কি কৰিব, দিয়ে আৰু, উপায় নাই। ফাইনেলি ভিনি আহিছে।
এনে দুই এষাৰ ক'ব এতিয়া গাড়ীখন লৈ কেনেকুৱা অনুভৱ হ'ল আপোনাৰ এই গাড়ী লৈ কেনেকুৱা হ'ব গাড়ী পকেট পুৰা খালীহে চাওক নাই একো পইচা পাতি নাই এতিয়া চব अबे साले মাল খালী আৰু ডিলাৰত যে কেনেকুৱা অনুভৱ হ'ল আপোনাৰ কফিটো মানে গিলাচটো সৰু অলপমান ডাঙৰ কফি অলপমান দিয়ে আৰু চাব পাৰে এইখন লৈছে নতুন ইউটিউবৰ ইনকামেদি চাব পাৰে ইউটিউবৰ ইনকামেদি লৈছে তো মই কোনো ইউটিউবৰ পইচা পোৱা নাই চ' মোৰ সেইখিনি হোৱা নাই কিন্তু নিজৰ ইনকামেদি লৈছোঁ এনেই মানে হেৰি কৰিছে আৰু ফূৰ্তি কৰিছে ইউটিউবৰ পইচা লওঁ বুলি তো ইউটিউবৰ মোৰ ফালৰ পৰা একো পোৱা নাই মোৰ একো নাই কিন্তু মই নিজৰ ইনকামেদি মোক লাগে লৈছোঁ এইখিনিয়ে একো নাই পোৱা পাম আৰু যদি লাহে লাহে গ্ৰ' হৈ যায় তেতিয়া পাম আৰু ইউটিউব চেনেল আছে মোৰ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰি জনাব আপোনালোকে বাই खत्म बाय बाय टाटा गुड बाय गया